আমি সৰুৰ পৰাই শুনি আহিছোঁ কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰাব লাগে। বৰ্তমান সময়ত হয়তো এই কথাষাৰ ভুল, কাৰণ কিবা এটা পাবলৈ হ'লে আপুনি নিশ্চয় কিবা এটা কৰিব লাগিব। একো নকৰাকৈ আপুনি বা মই একো নাপাওঁ। ভাল নাম, দামী গাড়ী, ডাঙৰ ঘৰ কাক নালাগে? আমাক সকলোকে লাগে। জুবিন গাৰ্গ, মহেন্দ্ৰ সিং ধোনী, হিমা দাস, লাভলীনা বৰগোহাঁই বা মুকেশ আম্বানীৰ দৰে আমি সকলোৱে হ'ব বিচাৰোঁ, কিন্তু নোৱাৰোঁ। কিয় নোৱাৰোঁ? তেওঁলোকৰ দৰে লক্ষ্যত সফল হ'বলৈ হ'লে সদায় 5টা কথা মনত ৰখা দৰকাৰ। সেই 5টা কথা কি জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক। নমস্কাৰ বন্ধুসকল, মই বাবুল। আমি সৰুতে পঢ়িছিলোঁ নহয়, মোৰ লক্ষ্য মই গান্ধীজীৰ দৰে হ'ম, সদায় সত্য পথত ৰম, অহিংসা ব্ৰতৰে জগত জিনিম, সত্য কথাহে ক'ম, মই গান্ধীজীৰ দৰে হ'ম, মই নেতাজী সুভাষ হ'ম, বিপ্লৱৰ অগ্নি জ্বলাই, জয় হিন্দেৰে মেদিনী কপাই, পৰ্বত লংঘি সাগৰ নেওচি, মই নেতাজী সুভাষ হ'ম। জীৱনত কি কৰিবা, ক'লৈ যাবা, কাৰ দৰে হ'বা? 5 বছৰ পিছত আপোনাৰ জীৱনটো কেনে হোৱাটো বিচাৰে? আপোনাৰ ধন সম্পত্তি কিমান হোৱাটো বিচাৰে? আপুনি জুবিন গাৰ্গ হ'বা নে মুকেশ আম্বানী হ'বা? আপুনি গান্ধীজী হ'বা নে নেতাজী হ'বা? আপুনি লাভলীনা বৰগোহাঁই হ'বা নে হিমা দাস হ'বা? আপোনাৰ লক্ষ্য কি? গ'লপোষ্ট নথকা ফিল্ডত বল খেলি কোনো লাভ নোহোৱাৰ দৰে, গন্তব্যস্থান নথকা যাত্ৰাৰ কোনো অৰ্থ নোহোৱাৰ দৰে, লক্ষ্য নথকা জীৱনত কোনোদিন সফলতা নাহে। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ নিজে কোৱা কথা, লক্ষ্য সদায় ডাঙৰ হ'ব লাগে। তাৰ আগতে আমি নিজকে ভালদৰে জানিব লাগে যে মই কোন, মই কিহৰ বাবে যোগ্য। আনৰ ওপৰত নিৰ্ভৰ কৰি নহয়, নিজৰ সাধ্য অনুযায়ী আমাৰ ইচ্ছা পূৰণ কৰিব পৰা হ'ব লাগে আমাৰ লক্ষ্য। মহান ব্যক্তিসকলৰ মতে জীৱনত সফল হোৱাৰ প্ৰথমটো উপায়, আপুনি আপোনাৰ লক্ষ্য নিৰ্ধাৰণ কৰক আৰু এখন ধুনীয়া বহীত স্পষ্টকৈ লিখক। এইকাৰণে লিখিব লাগে, লিখিলে আমাৰ আত্মবিশ্বাস বাঢ়ে। আৰু আপুনি লক্ষ্য স্থান পাবলৈ বা সেই লক্ষ্যত উপনীত হ'বলৈ কি কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, তাৰ এখন সম্পূৰ্ণ ৰোড মেপ বনাওক। বাকী সকলো কামৰ আগত যিটো কামে আপোনাৰ লক্ষ্য স্থান পোৱাত সহায় কৰে সেই কামটো আগত কৰক। আমি বহুতে সফল হ'ব নোৱাৰোঁ। ইয়াৰ কাৰণ আমাৰ পইচা নাই বা আমাৰ বুদ্ধি নাই বা আমাৰ সাহস নাই, সেইটো নহয়। আমি কি কৰিম জীৱনত, আমাৰ কোনো লক্ষ্যই নাই, সেইবাবে আমি অসফল। আমি অলৰাউণ্ডাৰ। আমি ঘৰৰ কামো কৰোঁ, আমি পথাৰৰ কামো কৰোঁ, আমি ব্যৱসায়ো কৰোঁ আৰু আমি ৰাজনীতিও কৰোঁ। লক্ষ্যহীন আমাৰ জীৱন, সেইবাবে আমি অসফল। সফল হ'বলৈ হ'লে এই 5টা কথা সদায় মনত ৰখা দৰকাৰ। নাম্বাৰ 1, নিজৰ লক্ষ্যৰ ওপৰত ক্লিয়াৰিটি। কি কৰিবা, কেনেকৈ কৰিবা আৰু কেনেকুৱা হ'বা। 2 নম্বৰ, আৰম্ভ কৰা। কৰিম বুলি ভাবি থাকিলে কোনোদিন কৰাই নহয় আৰু নকৰাকৈ জীৱনত একো নাপায়। 3 নম্বৰ, এটা ভুল বাৰ বাৰ নকৰিবা। ভুলৰ শুধৰণি কৰি আগলৈ ইয়াতকৈ কি ভাল কৰিব পাৰি তাৰ চেষ্টা কৰা। 4 নম্বৰ, নিজৰ লক্ষ্যত আহিব পৰা সকলো বাধাৰ হেঙাৰ উঘালি পাৰ হৈ যাব পৰা। 5 নম্বৰ, নিজৰ ওপৰত বিশ্বাস, পজিটিভ এনাৰ্জি। নেগেটিভ চিন্তাধাৰাই বা নকাৰাত্মক চিন্তাধাৰাই আমাক সদায় বিপথে পৰিচালিত কৰে। মহান ব্যক্তিসকলে কয়, কঠিন পৰিস্থিতিত পৰি ভাঙি পৰাজনক বা দুখী হোৱাজনক কোনেও মনত নাৰাখে। কঠিন পৰিস্থিতিত পৰি যিজনে ৰেকৰ্ড ভাঙে তেওঁকহে দুনিয়াই জানে। আৰু তাৰে উদাহৰণ লাভলীনা বৰগোহাঁই। ঘৰত পইচাৰ অভাৱ, কোনো কথা নাই, মোৰ লক্ষ্য অলিম্পিক গ'ল্ড মেডেল। ঘৰৰ সন্মুখৰ
ভঙা ৰাস্তা বোকা পানীৰ ৰাস্তা কোনো অসুবিধা নাই মোৰ লক্ষ্য অলিম্পিক গ'ল্ড মেডেল প্ৰেক্টিছত যাওঁতে পইতা ভাত খাই যাব লাগে কোনো কথা নাই মোৰ লক্ষ্য অলিম্পিক গ'ল্ড মেডেল খেলিবলৈ যাওঁতে ট্ৰেইনত বহিবলৈ সিট নাই কোনো কথা নাই থিয় হৈ যাম তথাপিতো বক্সিং খেলিম মোৰ লক্ষ্য অলিম্পিক গ'ল্ড মেডেল সফলতা আপুনি তেতিয়াহে পাবা মৰমৰ বন্ধু বান্ধৱীসকল যেতিয়া বাহানাতকৈ বা অভিযোগতকৈ আপোনাৰ সপোন ডাঙৰ হ'ব যিটো লাভলীনা বৰগোহাঁয়ে প্ৰমাণ কৰি দেখুৱাই দিছে জীৱনটো আমাৰ গতিকে জীৱনটো সজোৱাৰ দায়িত্বও আমাৰ আনৰ ওপৰত নিৰ্ভৰ কৰি বা আনক দায় দি নিজৰ মনটোক সান্তনা দিয়াৰ বাহিৰে অন্য একো নহয় শুনক লাভলীনা বৰগোহাঁয়ে কি কৈছিল ষ্ট্ৰাগলৰ কথা ক'বলৈ গ'লে গোটেই এই জাৰ্নিটো বহুত দীঘলীয়া জাৰ্নি আছিল মোৰ কাৰণে কিন্তু মোৰ লক্ষ্য ৰাখিছিলোঁ যে মই অলিম্পিকৰ মেডেলটো অলিম্পিকত জয়ী হৈ আহি আমাৰ অসমৰ আৰু আমাৰ দেশৰ নাম উজ্বলাব লাগিব সেইটো কাৰণে এই জাৰ্নিটোত যিমানো ষ্ট্ৰাগল আহিছিলে মই ভাগি পৰা নাছিলোঁ আৰু মই সদায় এটাই লক্ষ্য ৰাখিছিলোঁ যে মই মোৰ নিজৰ এইমটোত মই তেনেকৈ হ'লেও মই পূৰা কৰিম মোৰ এই জাৰ্নিটোৰ কিছুমান কথা মনত পৰে আজি যেনেদৰে মই এয়াৰপৰ্টত আহিলোঁ গোটেই অসমবাসীয়ে যেনেদৰে মোক ৱেলকাম কৰিবৰ কাৰণে আহিছিল সকলোৰে যেনেদৰে মোক মৰম চেনেহখিনি মই পাইছিলোঁ এই সময়খিনিৰ কাৰণে মোৰ যি দীঘলীয়া জাৰ্নিটো আছিলে মোৰ এটা সময়ৰ কথা মনত পৰে যিটো সময়ত মই মোৰ দেউতাই মোক ট্ৰেইনত লৈ গৈছিল আৰু মোৰ সিট কনফাৰ্ম হোৱা নাছিলে তেনেদৰে গৈ পিনি মই প্ৰথম বক্সিঙৰ ষ্টাৰ্ট কৰিছিলোঁ বক্সিঙৰ জাৰ্নি ষ্টাৰ্ট কৰিছিলোঁ প্ৰথম বক্সিং শিকিছিলোঁ সেই দিনাখনিৰ পৰা আজিলৈকে মই এই গোটেই দীঘলীয়া জাৰ্নিটোত আজি যেনেদৰে মই ইমান বেছি সকলোৰে মৰম পাইছোঁ এইখিনি পাবৰ কাৰণেই মই সদায় ইমান ষ্ট্ৰাগল কৰিছিলোঁ তেওঁৰ লক্ষ্য আৰু উদ্দেশ্য ইমান মজবুত আছিল যে কোনো সমস্যাই তেওঁৰ বাধাৰ হেঙাৰ হ'ব পৰা নাছিল আপুনি বাৰু আপোনাৰ লক্ষ্য নিৰ্ধাৰণ কৰিলেনে নাই কৰা যদি আজিয়েই কৰক যিদৰে ডাঙৰ পাহাৰত উঠাৰ আগতে সৰু সৰু পাহাৰত উঠাৰ অভ্যাস কৰিব লাগে ঠিক একেদৰে প্ৰথমতে আপুনি সৰু সৰু লক্ষ্য পূৰণ কৰাৰ চেষ্টা কৰক যেতিয়া সৰু সৰু লক্ষ্য পূৰণ কৰিবা তেতিয়া আপোনাৰ মনত উৎসাহ বাঢ়িব বা আত্মবিশ্বাস বাঢ়িব আপোনাৰ মনলৈ সাহস আহিব আৰু সেই সাহসে আপুনি এদিন মহান লক্ষ্যত উপনীত হোৱাৰ বাবে সহায় কৰিব প্লিজ বন্ধু বান্ধৱীসকল মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক বেল আইকনটো হিট কৰক এনেকুৱা এটা নতুন ভিডিঅ' পাবলৈ লাইক কৰক আপোনালোকে লাইক কৰিলে ভিডিঅ' বনাবলৈ আৰু মনত উৎসাহ বাঢ়ে কমেণ্ট কৰক আপোনালোকৰ কমেণ্ট মই পঢ়িম শ্বেয়াৰ কৰক যিসকলে এই ভিডিঅ'টো চালে লাভ হ'ব বুলি ভাবে তেওঁলোকলৈকে ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে আপোনালোক সকলোলৈকে অশেষ ধন্যবাদ